Ramayan. হয় মহারাজ রাম বাকে ঐ তই যে বিচিব লাগে বুলি টোপনিয়াই আছ কিয় এনেই তই মহাদিকেতা ৰাখি থৈছ এই আমি দুটাই বিচি থাকো ই নোৱাৰাই বিচিব বুজি পাইছ তই কিতাপ অপহৰণ কৰি লৈ আহিবি নোৱাৰিম মহাৰাজ কিহৰ কাৰণে নোৱাৰা তোক কিনেই মই গাখীৰ খুৱাই খাপ পুহি আছো আপুনিও গাখীৰ কেতিয়া ক'লে মই তোক সেইটো কোৱা নাই মই তোক কিবা এটা কৈছো আৰু গাখীৰ খুৱাই খাপ পুহি আছো বুলি কৈছো মই তোক তই লৈ আনিবি অপহৰণ কৰি নোৱাৰিম তেতিয়ালৈকে ৰাম আৰু লক্ষ্মণ আছে এইটো একেবাৰে টোপনি তাৰ বিচাৰি দিওঁ তই অপহৰণ কৰি লৈ আনিবি আমি দুইটা যাম তই হৰি লবি পাছৰখিনি খুন্দি লৈ টোপনি ভাজ লৈ থাকিবও পাৰা বুজি পাইছনে কাৰেক্ট কাইলৈ তেতিয়াহ'লে সীতা অপহৰণ মিছন এইটো চোৱাচোন ইমান ধুনীয়া সোণালী কালাৰ পাহাৰবোৰ মোক আনি দিয়াচোন এই মই নাযাওঁ যোৱা একো নহয় মই ভাল পাইছোঁ অসম্ভৱ তুমি চাবা তুমি যোৱাচোন এপাক মই যাব নোৱাৰিম এইটো একো নহয় তুমি যোৱা মই থাকিম লক্ষ্মণ ৰেখাৰে পাৰ নহ'বা নহয় তুমি মৰি যাবা ইয়াত কিবা আছে বেটি কুছ দে দো আজডাল পাৰ হৈ আহা মই আজডালৰ পৰা নালাওঁ মোক অপমান কৰিছ তই মোক অপমান কৰিছ সেই দেখি ওলাই আহ লংকাৰ ৰাৱণ স্বামী सीता कहाँ गया सीता को लग सीता सीता कहाँ गया আপনারা কত গৈ আছিলে আমি কিতাপ বিচাৰি কিতাপ মই জানো কিতাপ ক'ত আছে কিতাপ ৰাৱণে নেপ কৰিছে কি ৰাৱণ ক'ত থাকে লংকা নগৰীৰ ৰাৱণে কিতাপ নেপ কৰিছে তেতিয়াহ'লে মই যাব পাৰিম এঠাইত তুমি মোৰ আঙঠিটো লৈ যোৱা তাক কিনা এইটো এইটো মই সীতাক তেন্তে তুমি চলো জয় শ্ৰীৰাম এইখনতে আনিছিল নেকি সীতা দেৱী
তুমি কোন? মই হনুমান, পৱন পুত্ৰ হনুমান। এইটো আপোনাৰ স্বামীয়ে দিছে ৰাম। যাওঁ আৰু আপোনাক উদ্ধাৰ কৰিলে মই এই লংকা নগৰীত বৰবাদ কৰি দিম। এইটো কোন বান্দৰ? ইয়াক আজি দিবই লাগিব। আপোনাৰ পুত্ৰক মাৰি পেলালে। মোৰ পুত্ৰক এটা বান্দৰে মাৰিলে হ'বই নোৱাৰে। যা তাৰ লগত যুদ্ধ কৰ আৰু সোধ সি ক'ৰ পৰা আহিছে। হয়। Ôi, đâu mà luôn. অতি সুন্দৰ, অতি সুন্দৰ। ইয়াৰ নেচডাল জ্বলাই দে। বাহিৰলৈ দি তাক জ্বলাই দে আৰু পঠিয়াই দে। লৈ যা। মহারাজ, লঙ্কা জ্বলাই দিলে। লংকা জ্বলালে কুকুৰ? তোক কিহৰ বাবে পঠিয়াইছিলো মই? তাৰ গোটেই মানুহটোৱে জ্বলাই দিব লাগিছিল। যুদ্ধ কাৰো নবল। মোৰ ধনু ক'ত আছে ধনু? ঐ কুকুৰ। Ramayan, like, share and subscribe. Bell icon to click কৰি দিবলৈ নাপাহৰিব।